আৰ্টিষ্ট ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ পথাৰৰ কিছু অংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ধন্যবাদ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমাৰ ৰোৱনী ৰুই আছে আৰু এয়া আমি এফালে ৰুলো। এয়া আমাৰ গুডু। হাই, কেনেকুৱা লাগিছে ৰুই? ভাল লাগিছে। মানে এইফালে অলপ দ আছে, এইবোৰ হৈছে দ মাটি আৰু খালি চব আপোনালোকক সকলোকে। এয়া আমাৰ গুডু। গুডু কি কৰিছা? অ গুডু কি কৰিছা? কেনেকুৱা লাগিছে? বৰ ভাল লাগিছে নি? এয়া এইফালে শুকান বাম হয় আৰু এইবোৰ ইয়াত আমি ৰুলো। ইয়াত মানে আমি বামখিনি আমি ৰুইছোঁ আৰু মামাহঁতে অলপ ৰুইছিলে বাৰু, তেওঁ সেই দহফালে তেওঁলোকে ৰুইছেগৈ। এইফালে মানে পূৰা শুকান আৰু অলপ অলপহে পানী আছে। এইখন ৰোৱাত অকণমানকৈ যে দেখিছে, সেইখন হৈছে এইখন অকণমানিকৈ যে ওলাই আছে, সেইখন মানে হেৰি এখন কি কাফা হস্পিটেল হয় সেইখন। আমাৰ এইফালেদি ৰাস্তা আছে যাবলৈ। এয়া আমাৰ ৰোৱনী ৰুই আছে আৰু মানে ৰাতিপুৱাই আহিলোঁ আমি, বতৰটো খুব ভালে আছিলে, কিন্তু সময়টো হৈ যোৱাৰ লগে লগে এতিয়া মানে বতৰটো অকণমান গৰম পৰিছে। হ'লেও মানে ৰুই ভাল লাগিছে আৰু গোটেই মানে বহুতকেইজনী হৈছেতো। আজি শেষ হ'ব লাগে আৰু সেইকাৰণে একেবাৰে শেষতে ভিডিঅ'টো বনাই দিছোঁ। আজি আমাৰ গুডু একদম বৰ ভাল পাইছে পথাৰত, প্ৰথম নামিছে, নমাই নাই সি। আজি আহিছে একদম পূৰা ফূৰ্তি কৰি আছে মাৰ লগত। এয়া আমাৰ খুৰী ল'ৰা হয়, খুব ভাল পাইছে আজি। ৰ'ব আপোনালোকক মই নি আছোঁ সেইফালে। এইটো কেনেকুৱা লাগিছে? কোৱা আকৌ। অঁ খুব ভাল লাগিছে। এইটো আমাৰ ভাইটি। এতিয়া মই আপোনালোকক দলৈ লৈ আহিছোঁ। এয়া মানে দত ৰুই আছে, এয়া ৰুই আছে সকলোৱে। ময়ো ৰুই আছিলোঁ, খালি এতিয়া ভিডিঅ'টো নবনালেও নহয় নহয়। ভিডিঅ'টো বনাবলৈ অকণমান দেৰি ৰ'ব লগা হৈছে আৰু আপোনালোকে কিমান দ পানী এইফালে মানে বহুত দ, হ'লেও আমি ৰুইছোঁহি আৰু এতিয়া চবেই ৰুই আছে। ভাল লাগিছে ৰুই। পথাৰখন দেখাই দিছোঁ কিমান দ পানী। এনেকৈ মই মানে হেৰিখিনি এনেকৈ ভৰাই দিম নাই ওচৰত আপোনালোকে। সেই তাৰ পৰা এতিয়া আহি আহি শুকানডোখৰ পালোহি আৰু আমি। তাৰপিছত এইডোখৰতে অলপ ভিডিঅ'টো বনাই দিছোঁ। শেষ হ'ব হৈছে আৰু অকল এয়া আছে, শেষ হ'ব হৈছে আৰু এয়া চবেই ৰৈ আছে। এইজনী আমাৰ চুনু বাইদেউ। চাওঁ মুখখন চাওঁ। আৰে যাব লাগিব আৰু
ঘৰলৈ যাবলৈ লৈছোঁ। চবেই মধুৰি খাইছে আৰু এতিয়া ৰুই মেলি হৈ গ'ল আৰু আমি তাৰ ঘৰলৈ গৈ গা চা ধুই মেলি ভাত পানী খাম আৰু ভাগৰো লাগিছে। গতিকে ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাব আৰু চাই ভাল পাব। থেংক ইউ।